হাই ফ্ৰেণ্ডছ, আজি মই বনাম হাঁহ মাংস কোমোৰাৰ লগত। এয়া কোমোৰা অকণ লৈছোঁ আৰু ইয়াত মই দিম পিঁয়াজ, এয়া গৰম মছলা, জিৰা গুড়া, জলকীয়া গুড়া, হালধিৰ গুড়া আৰু এইখিনি দালচেনি গুড়া, তেজপাত দুখিলা আৰু এয়া আদা নহৰু অকণমান তেল ল'ম। বলক এতিয়া যাওঁ। চকুৰে হিমনি কৰে তোমাৰ কোমল পৰশতে মোৰ বুকু পচি পৰে নিয়ৰৰ কোলাতে বহি নেডুবি সপোনৰে তুমি আহিলে ৰুলাহি তুমি গোপনে অবুজবাক প্ৰেমৰে সুৰভি বিয়পি যে মোৰ প্ৰতি কোহে নিয়ৰৰ কোলাতে বহি এটুপি সপোনৰে তুমি আহিলে এয়া ফ্ৰেণ্ডছ, এয়া মোৰ হাঁহ মাংস আৰু কোমোৰা চাওক ৰেডি হৈ গ'ল। অকণমান মই ওপৰত ধনিয়া ছটিয়াই দিছোঁ। আৰু এতিয়াতো ডিচেম্বৰ, এতিয়া হাঁহ আৰু কোমোৰা খাই খুব মজা লাগে আৰু এতিয়া হাঁহৰ সোৱাদটো বহুত ধুনীয়া হয়। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু লগতে মোৰ ৰেচিপিটো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।